মই নিশাৰ আছে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি বিহু সকলো অসমবাসী ৰাইজলৈ মোৰ ফালৰ পৰা ৰঙালী বিহুৰ বহুত শুভেচ্ছা থাকিল। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আৰু এটা কথা কৈ লওঁ, আপোনালোকে মোৰ ভিডিঅ' চাই ঠিকেই, কিন্তু লাইক নকৰে, শ্বেয়াৰো নকৰে আৰু ছাবস্ক্ৰাইবো কৰি নেদে। তো ভিডিঅ'টোত প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। যদি লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰে তো আমি নতুন ভিডিঅ' বনাবৰ কাৰণে প্ৰেৰণা পাওঁ। তো প্লিজ আপোনালোকে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি কি কৰোঁ, বিহু আমি কেনেকৈ উদযাপন কৰোঁ এইটো চাই থাকক আপোনালোক। দেউতা আৰু ভাইটি দেউতাই বিহান বনাই আছে, ভাইটি গৰু ধুৱাবৰ কাৰণে লাও বেঙেনা কুটি আছে। এয়া দেউতাই বিহান বনাই আছে। ঘৰত বিহান বুলি দিবাই লাগে। হাই কৈ দে। হাই হেপী ৰঙালী বিহু। হেপী ৰঙালী বিহু। ক'বলক আমি গৰু ধুবা যাওঁ। বলক গৰু ধুবা যাওঁ। গৰু ধুবা যাব। দেউতা মই আৰু দেহাই গৰুক তেল ঘঁহি দিছোঁ। তেল ঘঁহি দিলাক দেহাই দেউতাই। দেহাৰ আজি তামাম ফূৰ্তি। দেউতাই ভৰিত তেল ঘঁহি দিলাক, হালধি তেল। এই শিংগুলবোৰে তেল দিয়া তাত চলু চকান বেছি দিছে। এই আমাৰ এইটো নাজু, আমাৰ কি জানো। খুৱে দে ৰাজুক। দাৰু দিয়া। দীঘলেতি দীঘল পাত ক। মায়ে সৰু বাপে সৰু, তই হলি মস্ত ডাঙৰ গৰু। লাও বেঙেনা খাই যা, বস্ত্ৰে বস্ত্ৰে বাঢ়ি যা। হেন্দাল দি কুব, হেন্দাল থ, হেন্দাল যা দীঘলেতি দীঘল পাত। মায়ে সৰু বাইপে সৰু, তই হলি বৰ গৰু। কুবে দে আৰু
এয়া দেখা গেল মন্দিৰত বিহান লৈ গেল বিহান দিব এতিয়া নামঘৰত আৰু আজি বহুত ফূৰ্তি সেইকাৰণে সি দেউতাক মানে বিহান দিবা নেদলাক আৰু সি নিজে লৈ গৈছে বিহান এয়া মন্দিৰ আমাৰ গাঁৱৰ নামঘৰ তো এদিন ভালকৈ দেখাম আৰু নামঘৰটো আপোনালোকক বহুত ধুনীয়া হয় আমাৰ নামঘৰটো দেহা A few moments later. মায়ে ভাত বাঢ়ি দিছে আজি নিৰামিষ খানা বাৰু কাৰণ বিহু আৰু দমাহী যি সকলোৰে ঘৰত আজি নিৰামিষে চলে বাৰু আমাৰ মায়ে বনাইছে পাপৰ ভাজিছে এইটো বটা দালি বটা এইটো বিলাহী ভাজা আৰু এইটো আলু ভাজা আমাৰ এইটো দেউতাই বহুত ভাল পায় তো আজি সেইকাৰণে মায়ে এনেকৈ বনাইছে আৰু এইটো দালি তো আজি দুপৰীয়াৰ সাজটো এনেকৈ খাওঁ তামাম টেষ্টি মায়ে আৰু মায়ে তামাম টেষ্টি খানা বনায় গধূলি হলাকে গৰু আহিবাৰো হ'ল তো গৰু অহাৰ আগতে মানে ধূনা দে আৰু সেইখিনি যোগাৰ কৰি লওঁ সেইখিনি যোগাৰ কৰোঁ ধূনাৰ লগত দিম এতিয়া তেপেলে দীঘিলতিৰ পাত মাখিয়তিৰ চাত হাতৰ খৰি কাট লাও বেঙেনালৈ গৰু গা ধুৱাবলৈ যাওঁ দীঘলতিৰ পাত মাখিয়তিৰ চাত হাতৰ খৰি কাট লাও বেঙেনালৈ গৰু গা ধুৱাবলৈ যাওঁ আহিয়ে পাব লাগিব কিন্তু দেউতাই গৰুলৈ আহিল দেউতাই তুলসীৰ পানী দি চাৰিখন ভৰিত ধুই দিলাক নতুন পাখা দিও বান্ধলাক এইটোতো আগৰ পৰা পৰম্পৰা চলি আহি আছে তো সবে এইটো নিয়ম পালন কৰে আজি ভিডিঅ'টো এইখিনিয়ে বেছি দীঘল হোৱা নাই যদিও ভিডিঅ'টো কিন্তু বেছি আৰু ভালকৈ কৰিব নোৱাৰিলোঁ আৰু কাৰণ ঘৰৰ গোটেইকেইটাৰে বেমাৰ সেইকাৰণে বেছি ভালদৰে কৰা নহ'ল আজি ভিডিঅ'টো এইখিনিয়ে আৰু যদি ভাল লাগে চাই লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব এতিয়া প্ৰসাদ খাওঁ আজিৰ কাৰণে এইখিনিয়ে আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকক লগ পাম আজিলৈ বাই বাই